আমাৰ ঘৰৰ ওচৰতে কি লেভেলত ঈদ পালন কৰিছে চাওক আপুনি। আহি পালে ভিক্টৰ দা কি ক'ব ঈদৰ দিনত? ঈদৰ দিনত মই আমাৰ অসমবাসী ৰাইজক এটাই কথা ক'বলৈ বিচাৰিম। ফাৰ্ষ্ট কথাটো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো চলিয়ে শুরু করতে हैं। গুড মৰ্ণিং গাইজ। আৰু আজি হৈছে পবিত্ৰ ঈদ আৰু ঈদ উপলক্ষে আমি আজি যাই আছোঁ মানে গুৱাহাটী এজন মোৰ বন্ধুৰ ঘৰত, এজন দাদাৰ ঘৰত। আৰু আমাৰ তৰফৰ পৰা সমূহ ইছলাম ধৰ্মী ৰাইজক আমি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি গুৱাহাটী গৈ আছোঁ হাতীগাঁও। তো মামা বলক তো চলো চলো চলো। আৰু ঈদৰ টাইমত মানে এটাই বস্তু ভাল লাগে, ৰাস্তা ঘাটগিলা পুৰা ক্লিন হৈ থাকে আৰু নতুন নতুন গাছৰ পাত আহে, সেইকাৰণে কি মজা হৈ আছে চাওক ৰাস্তা ঘাট। আৰু দাদাই এড্ৰেছ দিয়া মতে মানে হাতীগাঁৱতে ঘৰ দাদাৰ, আৰু এইফালে হাতীগাঁও থানাৰ ওচৰতে থাকে দাদাই। আৰু এতিয়া দাদাৰ ঘৰত সোমাই যাওঁ, আৰু এইটোৱে হৈছে দাদাৰ ঘৰৰ ৰাস্তা। এতিয়া বলক ভিতৰলৈ সোমাই। তো এয়া আহি পালোঁ আমাৰ চাহনৱাজ দাৰ ঘৰ। বহুত দিনৰ পৰা ভিডিঅ' চাই আছিলোঁ, বহুত কথা পাতি আছিলোঁ, কিন্তু দেখা দেখি হোৱা নাছিলোঁ। আজি ফাইনেলি চাহনৱাজ দাৰ ঘৰত আহি পালোঁ। তো ঈদৰ প্ৰস্তুতি কেনেকুৱা চলিছে? চলি আছে। এতিয়া তুমি আহিছা আৰু এতিয়া ভাল লাগিছে। আৰু হৈছোঁ ৰাতিপুৱাৰ পৰা, আৰু ৰাতিপুৱা এতিয়া মানে তোমাৰ 7টা মানৰ পৰাই ষ্টাৰ্ট হৈয়ে যায় আমাৰ কাম। আৰু নামাজ কেতিয়া শেষ হ'ল? নামাজ শেষ হৈছে তোমাৰ 9টা বজাৰ পৰা আছিলে। আমি মছজিদত পঢ়িলোঁ মানে, মই আৰু আব্বাই গৈ পেলাই। তো আমাৰ তাতে 10টা ওচৰা-ওচৰি হৈছে আৰু আহিলোঁ। আহি পোৱাৰ লগে লগে আৰু আহে বন্ধুবোৰ আহে, খোৱা মেলা ষ্টাৰ্ট হৈ যায় আৰু খানা পিনা। আজিৰ নামাজটো আৰু ধৰ বেলেগ দিনা নামাজটোৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি? ডিফাৰেঞ্চ মানে এতিয়াতো এইটো ঈদৰ নামাজ, সেইটোৱে ডিফাৰেঞ্চ হয়। নিয়তটো ধৰাচোন বেলেগ হয়। এতিয়া আমি ইয়াতে ফজৰ নামাজ পঢ়িলোঁ, চবৰে চব নামাজবিলাকৰ টাইমিংবিলাক যেনেকৈ বেলেগ বেলেগ নামাজৰ চব নিয়তবোৰো বেলেগ বেলেগ হ'ব ন চবৰে। ত' সেনেকুৱা আৰু ঈদৰ নামাজটো ঈদৰ নামাজ, আৰু সেইটোৱে এটা ডিফাৰেঞ্চ বুলি তুমি ক'ব পাৰা। আৰু বাকী কথা পিছত পাতিম। খাৱা মেইন মস্ত ভোক লাগছে, আৰু এইজনী চাহনৱাজদাৰ ভণ্টি হয়। আৰু এতিয়া খাৱা আহিয়ে গ'ল, খাৱেই দে আৰু আৰু এখেত হৈছে চাহনৱাজদাৰ আব্বা হয়, আৰু তেখেতেও এজন অধিবক্তা হয়, চাহনৱাজদাও অধিবক্তা। আৰু এইফালে চাহনৱাজদাৰ আম্মাকে আমাক খাব মাতিলে কিবা কিবি এইবিলাক। এইটো কি হয় চাহনৱাজদা? এইটো চিকেন কুৰমা। চিকেন কুৰমা। এইটো চিকেন, এইটো মাটন। এইটো মাটন, মাটন। এইটো চিকেন, এইটো চিকেন ৰ'ষ্ট। এইটো চিকেন ৰ'ষ্ট। এইজন চেফ নাম দেখাই দিয়ে। আৰু এখেত মানে আমাৰ চাহনৱাজদাৰ আম্মা হয়, আৰু এখেতে মানে ইমান যোগাৰ কৰি ইমানখিনি বনাইছে চাওক। আমি এতিয়া গোটেইকেইটা খাব গ'লে আৰু আপোনালোকে চাওক। আৰু সকলোৰে পৰিচয় আমাৰ ৰুবুল দা আহি পালে চাহনৱাজদাৰ ঘৰত। দাদা ঈদ মুবাৰক আপোনাকো। ধন্যবাদ ধন্যবাদ। আৰু আমাৰ মানে চাহনৱাজদাৰ ঘৰত খাৱা লোৱা গোটাই হৈ গ'ল, আৰু এতিয়া চব এওঁলোকে মানে খাব আহিছে। এওঁলোকে ৰাতিপুৱাৰ পৰা বোলে একো খোৱাই নাই বোলে, চব পেটবিলাক মানে পুৰা খালী কৰি আহিছে। আমাৰ ভিক্টৰ দা মানে এতিয়াহে আহি পালে। ভিক্টৰ দা কি ক'ব ঈদৰ দিনত? ফেষ্টিভেল বুলি ক'লে আমি সকলোৱে এটা বস্তুৱে জানো যে মিলা প্ৰীতি, ব্ৰাদাৰহুড, আৰু সেই বস্তুটোৱে চাবলৈ বিচাৰোঁ যে চবেই আমি যেন সদায় একেলগে থাকোঁ। আৰু হিন্দু মুছলিম বুলি কোনো কথা নাই, আমি সদায় এটা বস্তুৱে মনত থাকিব লাগিব যে আমি চব ভাই ভাই। ব্ৰাদাৰহুড ইজ এ ডিফাৰেণ্ট থিং, বাট আজি চিন্স হিষ্ট্ৰী আমি এটাই বস্তু দেখি আহিছোঁ যে উই হেভ বিন ডিভাইডেড অন দি বেচিছ অফ কমিউনেলিজম। আৰু সেই বস্তুটো যাতে নহয়, সেইটোৰ কাৰণে আজি ঈদৰ দিনাও মই ওলাই আহিছোঁ। বিহুৰ দিনা হওক, দুৰ্গা পূজা হওক। দেৰিকে আহিছে। আমাৰ কথাটো কি, আমি ডাইৰেক্ট খোৱাৰ সময়ত যাওঁ। খোৱাৰ সময়ত কথা এটা আছে, ডাইৰেক্ট একচন মানে যুদ্ধত সদায় পিছত আৰু খোৱাত সদায় আগত। এনেকৈ কৈ কিনে আমি ইয়াৰে ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু একবাৰ লাষ্টত গোটেই সোপাই ঈদ মুবাৰক। আৰু গুৱাহাটীৰ পৰা ঈদ খাই আহি কিনে দেখিলোঁ যে আমাৰ ওচৰতে শিলভৰাল মুছলিম সমাজে এখন ধুনীয়া ঈদ মানে পালন কৰিছে আমাৰ ওচৰতে। তো বলক তাৰে ভিতৰতো সোমাই যাওঁ। পুৰা একদম লাইট কৰি দিছে চাওক আপোনালোকে, কি লেভেলৰ লাইট। গোটেই গাঁওখনেদি প্ৰায় 2-3 কিলোমিটাৰমান পুৰা এনেকৈ লাইটে লগাই দিছে। সেই দাদাজনৰ ঘৰত যাই আছোঁ, আৰু লাইটৰ ডেক'ৰেশ্যনখিনি চাওক আপোনালোকে। আৰু আহি পালোঁ সেইজন দাদাৰ ওচৰত, যিজন দাদাই আমাক ইনভাইট কৰিছে। তো বলক দাদা আগৰ ফালে বলক। যাই আছোঁ। অ' মাই গড,
গোটেই গাঁওখনতে লাইট মানে ঘূৰি ঘূৰি শেষ কৰিব পৰা নাই আৰু আমি গমেই নাপাওঁ যে আমাৰ চাংচাৰিৰ ওচৰতে ইমান ধুনীয়াকৈ ঈদ পালন কৰে তো এতিয়া দাদাৰ ঘৰত যাওঁ তাতে অলপ কিবা কিবি খাই ঘৰত যাওঁ আৰু এখেতে আমাক ইনভাইট কৰি মাতিছে আমাৰ ওচৰৰে আমি গমেই নাপাওঁ কি ঘৰৰে দাদা কি নাম মোৰ নাম নিতু বুলি ক'লে সকলোৱে জানে ইয়াতে অঁ নিতু আহমেদ লিখো আৰু এখেতসকলে মানে এনেকৈ আয়োজন কৰিছে মই দেখাই দিলোঁ আমাৰ ওচৰতে আমি গমেই নাপাওঁ ইমান ডাঙৰ দাদা ইমান যে এইবিলাক আয়োজন কৰিছে এইবিলাক ক'ৰবাত চৰকাৰৰ পৰা পাইছে নে ক'ৰবাত মানে আপোনালোকে গোটেই ৰাইজে মিলি কিনে কৰিছে আমাৰ চৰকাৰৰ পৰা আমি বিচৰা নাই একচুৱেলি আমাৰ ৰাইজৰ এইখিনি সকলোৰে মতামত সকলোৱে সহায় সহযোগিতা কৰিছে আমাৰ যুৱকখিনি একচুৱেলি যুৱকখিনিক মানে আমাৰ ফালৰ পৰা ডাঙৰ এটা আমি আশীৰ্বাদ দিব লাগে কি সিহঁতে এইখিনি যথেষ্ট কষ্ট কৰি এইখিনি কৰিছে আমিও আছোঁ সিহঁতৰ লগত যোগাযোগ কৰি আছোঁ গোটেইখিনি সহায় সহযোগিতাৰ মাজত কৰিছোঁ আৰু এওঁলোকে আমাক এইবিলাক আনি দিলে কাৰণ আমি লাইট বস্তু লৈছোঁ কাৰণ গুৱাহাটীত যিহেতু বহুত খাই আহিছোঁ আৰু হিয়াও আহিছে আমাৰ লগত সেইকাৰণে বেছি খোৱা নাই আৰু এতিয়া এনেকৈ আমাৰ দিনটো গ'ল আৰু এনেকৈ আমি সকলোকে আকৌ এবাৰ ঈদ মুবাৰক দিলোঁ তো বাই বাই